বিলাসীপাৰা পূব বিধানসভা সমষ্টিত AIUDF দলৰ টিকট মাছ বজাৰত মাছ যেনেকৈ ডাকযোগে বেচা কিনা হয়, ঠিক তেনেদৰে বিলাসীপাৰা পূব সমষ্টিখনত দলৰ শীৰ্ষ নেতৃবৃন্দসকলে AIUDF দলৰ টিকট বেচা কিনা হোৱা বুলি ক্ষোভিত হৈ পৰিছে। সমষ্টিখনৰ AIUDF দলৰ টিকট প্ৰত্যাশিত আব্দুল জব্বাৰ। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। মই কৈছোঁ যে মই এজন আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী। মই কিয় আজমলক লগ কৰিব নোৱাৰিম? দলৰ যিহেতু সি প্ৰধান সুপ্ৰিম, যিজন মানুহ দলৰ সুপ্ৰিম হয়, তেওঁৰ ওচৰত মই কিয় যাব নোৱাৰিম? টিকটৰ কাৰণে মই গৈছিলোঁ। যদি প্ৰাপ্য হয়, ৰাইজে মোক সমৰ্থন কৰে, ৰাইজে যদি মোক প্ৰস্তাৱ কৰে, ৰাইজে যদি বিচাৰে, মই কিয় টিকেট নাপাম? দলীয় টিকটৰ যিখিনি মই খা খবৰ পাইছোঁ ভিতৰ চৰাত, দুজন মানুহে দুজনক লৈ আজি কাজিয়া চলি আছে দুজনৰ মাজত। সেই দুজন হ'ল এজন ধুবুৰীৰ MLA নজৰুল হক চাহাব, তেখেতৰ কেণ্ডিডেট হ'ল প্ৰাৰ্থী হ'ল এই শামছুল হুদা চাহেব, আৰু আমাৰ বছিৰ MLA চাহাবৰ কেণ্ডিডেট হ'ল আকৰামুল হুছেইন চাহাব। তেখেত দুজনে প্ৰতিযোগিতা আৰম্ভ হৈছে টকাত। এজনে কয় 2.5 কোটি টকা দিম, এজনে কৈ আছে 3 কোটি টকা দিম। আৰু কংগ্ৰেছ দল আৰু AIUDF দুটা দলে মহাগঠবন্ধন হোৱাৰ লগে লগে ইহঁতে মানে যেনেকৈ মাছৰ দাম, মানে মানুহে যেনেকৈ মাছৰ দাম দিয়ে যে 1 টকা 1 টকা 5 টকা 5 টকা 5 টকা এনেকৈ টিকটৰ মূল্য বাঢ়ি গৈ আছে। 1 কোটি 2 কোটি 3 কোটি 4 কোটি 5 কোটিলৈকে দিছে। মই যিটো গভৰ্ণমেণ্ট সূত্ৰত মানে গম পাইছোঁ, এইটো অকল কংগ্ৰেছৰে নহয়, মহাগঠবন্ধনত যিবিলাক প্ৰাৰ্থীয়ে টিকেট বিচাৰি আছে, যাৰ টকা বেছি আছে, সিহঁতে টিকেট পাব। যিহঁতে ৰাইজে পচন্দৰ প্ৰাৰ্থী, মনোনীত প্ৰাৰ্থী, সিহঁতে টিকেট হয়তো নাপাব। মই যিখিনি গভৰ্ণমেণ্ট সূত্ৰত পাইছোঁ, মই আজি 3 দিনৰ পৰা দিছপুৰত গোটেই দিনটো মই লাগি ভাগি আছিলোঁ আজমল চাহাবৰ লগত, নজৰুল চাহাবৰ লগত, বাবলু MLA, নিজানুৰ MLA চাহাবৰ লগত। সি আৰু মোক কৈছে যে আব্দুল জব্বাৰ ভাই, তোৰ পৰিয়াল আছে, তই টিকট বিচাৰি লাভ নাই, আপোনাক টিকেট দিয়া নহ'ব, আপোনাক 50 লাখ টকাৰ টিকেট নহ'ব। দলৰ হাইকমাণ্ডক লাগিব 1 কোটি টকা, আৰু মহাগঠবন্ধনৰ ৰিপুণ বৰা ছাৰ, ৰকিবুল ছাৰক লাগিব 1 কোটি টকা 2 কোটি টকা, আৰু দলৰ ইহঁতৰ বোলে ডিমাণ্ড এটা আছে 1 কোটি টকা দিব লাগিব ইহঁতক, নহ'লে দল নচলিব। এইবিলাক কি ৰাইজৰ মূৰ বিক্ৰী কৰি খোৱা দল নেকি? এনেকুৱা যদি দল হয়, আমি ইহঁতক কেতিয়াও আমি ভোট নিদিম। ইহঁতক দলৰ পৰা আমি ইহঁতক বহিষ্কাৰ কৰিম। আমাক কি বহিষ্কাৰ কৰিব? ৰাইজৰ হৈ মই যিটো মাত মাতি আছো, সকলো ৰাইজে একগোট হওক। মহাগঠবন্ধনক আমি এতিয়া ভাল এটা শিক্ষা দিম, উচিত শিক্ষা দিম। উচিত শিক্ষা এই কাৰণে দিম, যদি ৰাইজৰ মনোনীত ব্যক্তিক টিকেট দিয়া নহয়, ইয়াৰ বাহিৰত যদি টিকেট দিয়া হয়, আমি সেই মানুহজনক কেতিয়াও আমি ভোট নিদিম আৰু কেতিয়াও মানি নলওঁ। টিকেটটো যেতিয়াই মিত্ৰজোঁট হৈছে, মই 3 মাহৰ পৰা গম পাই আছো যে এইখন টিকেটক লৈ ইহঁতে দামাদৰ কৰিব। এইটো গোপন সূত্ৰত আগতেই মই গম পাইছোঁ। এইকাৰণে গম পাইছোঁ যে মহাজোঁট হোৱাৰ লগে লগে এটা প্ৰকাশ হৈছে, ইয়াত ৰাইজেও গম পাইছে, বাৰ কৈ আছে ৰাইজে, যিয়ে টিকেট আনিব সিয়ে MLA হ'ব। ৰাইজ এইটো কথা যেতিয়াই প্ৰকাশ কৰিছে, ইয়াত এটা উচ্চল ভাৱ আহিছে ৰাইজৰ মুখত যে আমাৰ 27 বিলাসীপাৰা পূব সমষ্টিত আমি এজন বিধায়ক বনাম। কিন্তু বিধায়কজন কোন হ'ব? ৰাইজৰ মনোনীত ব্যক্তিজনক টিকেট দিলেহে। সেই ব্যক্তিজন কোন? কংগ্ৰেছৰ 3জন ব্যক্তি আছিল। এজন হ'ল অমৃত বাদশাহ, মিঠু, আৰু এজন আছিলে ৰাকিব বা ইফতিকাৰ হুছেইন। ইহঁতৰ মাজৰ পৰা টিকেট দিয়া হ'ব। সেই বিলাসীপাৰাত হয়তো মহাগঠবন্ধনৰ কংগ্ৰেছ দলক হয়তো সমষ্টি এৰি দিয়া নাই, AIUDFক এৰি দিছে। আজমল চাহাবে কৈছে যে 5 মাহৰ বাচ্চাক মই টিকেট নিদিওঁ। সেই 5 মাহৰ বাচ্চাটো হ'ল শামছুল হুদা চাহাব।
আৰু 6 মাহৰ বাচ্চাটো হ'ল আকৰামুল এডভকেট আকৰামুল হুছেইন। তেতিয়াহ'লে পুৰণি ব্যক্তি টিকেট পাব লাগে নে নাই ৰাজ্যখন আপোনালোকে কওক। পুৰণি ব্যক্তিক যদি টিকেট দিয়ে মই মানি ল'ম, আৰু যদি নতুন কোনো ব্যক্তিক টিকেট দিয়ে তেতিয়াহ'লে ময়ো বেলেগ দলৰ হ'লেও টিকেট লৈ আহি মই নিৰ্বাচন খেলিম ৰাইজ। আপোনালোকে কি কয়, হয়নে নহয়? অশোক কুমাৰ এইকাৰণে টকা দিছে যে কংগ্ৰেছক চিটটো এৰি দিলে অশোক সিঙে হাৰি যাব, আৰু UDFক এৰি দিলে এটা দুৰ্বল প্ৰাৰ্থীক দিলে অশোক সিঙে জিকিব। সেই কথাটো ৰাইজৰ মুখে মুখে প্ৰকাশিত হৈছে আৰু প্ৰচাৰিত হৈছে, হয়নে নহয়? বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নিউ লাইভ।